হেল্ল' এভৰিৱান, মই টেষ্টিৰ পৰাই আপোনালোক সকলোকে মোৰ ইউটিউব চেনেলটিলৈ ৱেলকাম কৰিছোঁ। আজি আপোনালোকৰ লগত এটা ৰেচিপি ভিডিঅ' শ্বেয়াৰ কৰিব লৈছোঁ। বলক তেন্তে ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। ৰেচিপিটোৰ বাবে মই লৈছোঁ অলপ হাঁহৰ মাংস, আলু আৰু কোমোৰা কাটি লৈছোঁ, পিঁয়াজ, আদা, নহৰু, শুকান জলকীয়া, ৰেড চিলি অলপ, জিৰা গুড়ি আৰু পাঁচফোৰণ অলপ লৈছোঁ। গৰম কৰি লোৱা কেৰাহীখনত প্ৰয়োজন অনুসৰি মিঠাতেল অলপ মই ঢালি দিছোঁ। তেলখিনি গৰম হোৱাৰ লগে লগে মই পিঁয়াজ, আদা, নহৰু পেষ্টখিনি ইয়াত দি দিছোঁ। প্ৰয়োজন অনুসৰি হালধি দি দিলোঁ, যিটো মোৰ ভিডিঅ' ক্লিপটো এড কৰা নহ'ল। আৰু শুকান জলকীয়া কেইটামান মই দি দিছোঁ তেলতে। হাফ ফ্ৰাই কৰি থোৱা আছিল মাংসখিনি, সেইখিনি মই এতিয়া দি দিছোঁ তেলখিনিত। অলপ লৰাই দিছোঁ। মাংসখিনি অলপ অলপ ফুটিব ধৰোঁতেই ইয়াত মই আলু আৰু কোমোৰাখিনি দি দিছোঁ। এইখিনি ভালদৰে মই মিক্স কৰি দিম। এতিয়া মই প্ৰয়োজন অনুসৰি নিমখ অলপ দি দিছোঁ। ভালদৰে মিক্স কৰি দিছোঁ। গাপতে সিজিবলৈ মই ঢাকোন মাৰি দিছোঁ। জুইটো একেবাৰে ল' ফ্লেমত ৰাখিছোঁ। অলপ সময় পাছত আকৌ মই ইয়াত মছলাখিনি এড কৰি দিছোঁ। এইখিনি খুন্দি লোৱা পাঁচফোৰণখিনি, জিৰা আৰু ৰেড চিলিখিনি মই দি দিছোঁ লগে লগে। অলপ সময় মই লৰাই দিছোঁ। আকৌ পুনৰ ঢাকোনখন মাৰি দিছোঁ। অলপ সময়ৰ পাছত মই আকৌ পুনৰ ঢাকোনখন উদঙাই চব্জিখিনি মই অলপ লৰাই দিছোঁ। আচলতে এনেদৰে গাপতে সিজালে খাবলৈ বহুত বেছি টেষ্টি হয়। জুইটো কিন্তু আপোনালোকে একেবাৰে ল' ফ্লেমত ৰাখিব দেই। অলপ সময়ৰ পাছত মই আকৌ পুনৰবাৰ ঢাকোনখন উদঙাই চাইছোঁ। আলু কোমোৰাখিনি অলপ অলপ সিজিছে আৰু মাংসখিনিয়ে প্ৰায় গাৰ তেলখিনি এৰি দিছে। এতিয়া মই ইয়াত অলপ পানী এড কৰি দিম। বহুত বেছি পানী নিদিওঁ, প্ৰয়োজন অনুসৰি দিম, যিহেতু মই গ্ৰেভি বনাব গৈ আছোঁ। এটা সৰু কাপেৰে মই প্ৰয়োজন অনুসৰি পানী অলপ ইয়াত এড কৰি দিছোঁ। অলপ লৰাই দিছোঁ পানীৰ মই আন্দাজটো পাবৰ বাবে। আৰু অকণমান পানী লাগিব বুলি মই ভাবিলোঁ, সেইকাৰণে আৰু অলপ পানী মই দি দিছোঁ ইয়াতে। এইবাৰ অলপ সিজিবৰ বাবে মই ঢাকোনখন পুনৰবাৰ মাৰি দিছোঁ। জুইটো কিন্তু একেবাৰে ল' ফ্লেমত ৰাখিছোঁ। কিছু সময়ৰ পাছত আকৌ মই ঢাকোনখন উদঙাই চাইছোঁ।
আলু কোমোৰাখিনি প্ৰায় সিজিব ধৰিছে আৰু মাংসখিনি কালাৰটো বহুত ধুনীয়া এটা কালাৰ আহিছে। কিছু সময়ৰ মূৰে মূৰে মই পুনৰ এনেদৰে ঢাকোনখন উদঙাই অলপ লৰাই মেলি দিওঁ। জুইটো কিন্তু একেবাৰে ল' ফ্লেমত ৰাখিছোঁ। এয়া আপোনালোকে চাব পাৰিছে কোমোৰাৰ লগত হাঁহৰ মাংস মোৰ একেবাৰে ফাইনেল লুক। খুব ধুনীয়াকৈ সিজিছে আৰু গ্ৰেভিটো কালাৰো বহুত ধুনীয়া হৈছে। মোৰ চেনেলটো যদি আপোনালোকে প্ৰথমবাৰৰ বাবে চাইছে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। এয়া মোৰ ডিনাৰ প্লেট ৰেডি। Thank you for watching this video.